দুটা গ্লানৰ পৰা আজি ব্লগটো আৰম্ভ কৰিছো মানে ট্ৰেক্টৰৰ বাবে ডিজেল আনিব যাওঁ টিকা ফদা ৰ'দক ইগনৰ বাই মই ওলালো ডিজেল আনিবলৈ বুলি চলো ৰ'ব তেল আনিব যোৱাৰ আগতে আমাৰ আগফালৰ পথাৰখন চাই লওঁ আমাৰ বাদে চবৰে ৰুই হৈয়ে গ'ল আমাৰখন তুমিয়ে আহি ৰুই দি আহিছো না সেইবোৰ কথা ইগনৰ কৰি মই ওলাই লৈ তেল আনিবলৈ বুলি মোৰ চুলিকেইডাল চাওকচোন চুলি নহয় এইকেইডাল কপৈ পতা বাহটোহে এইফালেও তেল দিব পাই মই ললো তেল লৈ ময়ো আহিলো এতিয়া এখন সাৰৰ দোকানত বন মৰা দৰৱ এটা নিব লাগে দৰৱকণ অকমানি কিন্তু দামহে যি হাতীটো সমান দাম চাম ইগনৰ কৰি ময়ো লৈ ললো বন মৰা দৰৱ দুপেকেট এতিয়া যাওঁ ঘৰলৈ যোৱাৰ আগতে মই আইচক্ৰীম দুটা খাই লওঁ কিন্তু 20 টকীয়াও নাই 10 টকীয়াও নাই ডাইৰেক্ট 35 টকীয়াহে আছে 35 টকীয়া আইচক্ৰীম নাখাওঁ বুলি মই ক'লো ষ্টিং আছে যদি ষ্টিং এটাকে দিয়ক তেওঁ ক'লে আছে ৰ'বা দি আছো এইফালেও তেওঁ ঠাণ্ডাৰ পৰা উলিয়াইলে এটা ষ্টিং এটা খাই মই ওলাইলো ঘৰলৈ ঘৰ পায়া কমাই পঠিয়াইলে পথাৰলৈ বুলি মানে ৰোৱনীক ভাত দিবলে বোলো হ'ব গৰমটো কিন্তু পুৰা দিছিলে যাবলৈ মনেই নাছিলে কিন্তু মই নগ'লেনো কোন যাব দেউতা পথাৰতে আছে সেই বোলে মই গৰমক ইগনৰ কৰি ওলাই